তেওঁলোক ভাগ্যৱান। এই কথাটো আমি দৈনন্দিন কোনোবা নহয় কোনোবা এটা সময়ত শুনোৱে, কাৰোবাৰ এজন নহয় এজন মানুহৰ মুখত। আপুনি 100জন মানুহ লগ পাওকচোন এটা দিনত, তেন্তে দেখিব তাৰে অন্তত এজন মানুহে হ'লেও ভাগ্য শব্দটো ক'বই ক'ব, ভাগ্যৱান হয় বা নহয় শব্দটো বাক্যটো ক'বই ক'ব। তেওঁলোকে বহুত কাম কৰে বা বহুত কাম কৰিব নালাগে, সেইটো ভাগ্যৰ কথা বুলি কয়। কেতিয়াবা আমি এনেকৈ কওঁ, ইমান গৰম, যাবৰ মন নাই, তেতিয়াও ভাগ্যৱান। ইমান কাম কৰিবৰ মন নাই, যিবোৰে কামটো কৰা নাই তেওঁলোক ভাগ্যৱান। কেতিয়াবা কোনোবাই ৰান্ধিবলগীয়া সদায় হৈছে আৰু কেতিয়াবা কোনোবাই ৰন্ধা নাই, সেইটো ভাগ্যৱান। যে ৰন্ধাবোৰ যিবোৰে ভাত নাৰান্ধে তেওঁলোক ভাগ্যৱান, ইত্যাদি ইত্যাদি। ভাগ্যৱান শব্দটো বিভিন্ন সময়ত বিভিন্ন মানুহৰ সৈতে খাপ খুৱাই মানুহে কয়। সময়ত সকলো কাম জীৱনটোৰ ডিচিপ্লিন হৈ গ'ল। যেনে এখন মানুহৰ যিবোৰ ড্ৰিম থাকে, সেই মানুহজনৰ মতে সেই ড্ৰিমটো যদি পাৰফেক্টলি আগবাঢ়ে, তেতিয়াহ'লে আন মানুহে দেখিব যে সেইজন মানুহ ভাগ্যৱান। মানুহৰ বেলেগৰ ভাগ্যৰ কথা কোৱাটো এক শ্ৰেণীৰ মানুহৰ এটা মূল কথা, যে তেওঁ নিজে ভাগ্যৱান নহয়, কিন্তু আন কিছুমান মানুহ ভাগ্যৱান হয়। এই ভাগ্যৱান বস্তুটো কিনো, বা ভাগ্যৱান বুলি ক'লে কি? মই এদিন এজন মানুহ লগ পাইছিলোঁ, যে তেওঁ কৈছিল তোমালোকে বৰ কষ্ট কৰা। মোৰ মনত আছে এই কথাখিনি, যে তেনেকুৱা মানুহ মই বহুত লগ পাইছোঁ জীৱনত, কিন্তু এজন মানুহৰ এটা কথা মোৰ মনত পৰিছে, তোমালোকে বহুত কষ্ট কৰা। তেওঁৰ ইমানেই দুখ লাগিল মোক কষ্ট কৰাৰ কাৰণে, ইমান সহানুভূতিৰে কথাষাৰ কৈছে, মোৰ গাত লাগি গ'ল। গতিকে মই তেতিয়া তেওঁক এটা প্ৰশ্ন কৰিছিলোঁ, এটা কথা কৈছিলোঁ, যে মই বাৰু লাকি মানুহ নহয় নেকি? তেতিয়া তেওঁ ক'লে যে হয়, কষ্ট কৰিব লগা হৈছে, এইটো তোমালোকৰ নিজৰ ওপৰত, যেনেকৈ ক'বলৈ গ'ল, যেনেকৈ বুজাব গ'ল, যেন ভাগ্যৱান নহয়। ঠিক আছে, তেতিয়া মই তেওঁক এটা কথা কৈছিলোঁ, যে মানুহে কষ্ট নকৰাকৈ কাঁহীৰ পৰা ভাতৰ যিটো এগৰাহ যিটো ভাত মুখলৈ নিব, সেইখিনি জানো কষ্ট নকৰাকৈ যায়? মই ভাবোঁ কাঁহীত বাঢ়ি লোৱা, আপুনি বজাৰৰ পৰা কিনি আনি কাঁহীৰ বনাব লাগিব, নাইবা অন্য বিভিন্ন কথা মই বাদেই দিলোঁ। সম্পূৰ্ণৰূপে খাবৰ কাৰণে দিয়া থালখনৰ ভাতকেইটা আপুনি চামুচেৰেই খাওক লাগিলে, কিন্তু আপুনি হাতেৰেই খাওক লাগিলে, আপোনাক বেলেগে খুৱাই দিয়ক লাগিলে, সেইকেইটা কষ্ট নকৰাকৈ যদি আপুনি ঢোকটো নিগিলে, তেতিয়াহ'লে ঢোকটো গিলাৰ কষ্টটো যদি আপুনি নকৰে, তেন্তে আপোনাৰ পেটলৈ যায়নে? আৰু সেইকাৰণে মোৰ মতে এই কথাবোৰ একেবাৰে মিনিংলেছ কথা, কোনো ধৰণৰ অৰ্থ নথকা কথা। মানুহে ভাগ্য দেখিছে নেকি? আপুনি ভাগ্য দেখিছে নেকি? মই ভাগ্য দেখিছোঁ নেকি? তেওঁ কাৰত ঘূৰিছে, তেওঁ ভাগ্যৱান। মই চাইকেলত ঘূৰিছোঁ, মই ভাগ্যৱান নহয়? এইটোতো হ'ব নোৱাৰে। যাৰ যি মৰ্জি, নাইবা যি ধৰণে কি কৰিছে, নিজক কেৰি কৰিছে, নিজক লৈ গৈছে। জীৱনটো যাৰ কাৰণে যেনেকুৱা, কাৰোবাৰ বিভিন্ন মানুহৰ বিভিন্ন ধৰণৰ চিটুৱেশ্যন থাকে। যি চিটুৱেশ্যনে আপোনাক যেনেকৈ নিব, যেনেকৈ কেৰি কৰিব, আপোনাৰ লাইফটোত তেনেকৈ আপুনি আগবাঢ়িব লাগিব ন? যে আপুনি এনেকুৱা কেতিয়াবা জীৱনত হৈ পাব, যে বা এনেকুৱা আজিকালি বহু মানুহৰ ঘৰত দেখোঁ যে এনেকুৱা, যে তেওঁলোকৰ সকলো আছে, সকলো থকাৰ পিছত তেওঁলোক অসমৰ্থ, তেওঁলোক অপাৰগ, তেওঁলোকে কিছুমান কাম কৰিব নোৱাৰে। তেওঁলোক দুৰ্ভগীয়া নেকি? অপাৰগতাটো কিছুমান সময়ত হ'ব পাৰে, যে মানুহজন ঘৰত নাথাকে, সকলো সময়তে সেই কামটো তেওঁ কৰিবলৈ অপাৰগ, সেইটোতো দুৰ্ভগীয়া হ'ব নোৱাৰে। গতিকে মই আজি ভাগ্যক লৈ কথাষাৰি কৈছোঁ, যে এদিনাখনৰ এজন মানুহৰ এটা প্ৰশ্ন, যে তোমালোকে কষ্ট কৰাটো কি নিন্দনীয় কাম নেকি? যদি আপোনালোকৰ কোনোবাই ভাবে যে কষ্ট কৰাটো, পৰিশ্ৰম কৰাটো নিন্দনীয় কাম, তেতিয়াহ'লে হেজাৰ শ্ৰমিকে কাম নকৰাকৈ বহি থাকিব। আপোনালোকে মোক জনাবচোন দে, ভিডিঅ'টো চাই কেনে পালে। কাৰণ কষ্ট নকৰা মানুহখিনিক আমাৰ মানুহে ফুলৰ মালা পিন্ধাবহে বাকী থাকে। ইমানে ভাল পায়, কষ্ট নকৰা মানুহখিনিক উৎসাহিত কৰা হয়, জাউৰিয়ে হাত চাপৰি দিয়া হয়, কষ্ট নকৰা মানুহখিনিক কষ্ট কৰিব নালাগে। আপুনি ভাবক, এজন মানুহে যদি আপোনাক কয় কোনোবা এটা দিন, তোমালোকে পৰিশ্ৰম কৰা, তোমালোকে কষ্ট কৰা, কষ্টৰ মূলতহে খাইছা তোমালোকে, আৰে এইটো কিমান ডাঙৰ কথা? এইটো কথা ক'বলগীয়া কথা জানো হয়? মোৰ দৃষ্টিত নহয়। কাৰণ কষ্ট নকৰিলে সানি লোৱা, আপুনি ভাতখিনি ভিতৰলৈ নিবলগীয়া কথা, ভাতখিনি হাতখনেৰে ভিতৰলৈ হেঁচিব লাগিব, চামুচ পাতেৰে ভিতৰলৈ হেঁচিব লাগিব, ঢোক গিলিব লাগিব, তাতো কষ্ট আছে। তেতিয়াহ'লে এই প্ৰশ্নটো কিয় আহে? যদি এই প্ৰশ্নটো টকা পইচা, আন কিছুমান অন্য পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ
কৰে তেন্তে পৰিস্থিতিবোৰ অধ্যয়ন কৰি মানুহক প্ৰশ্ন কৰিব আৰু ক'ব। নহ'লে সেই মানুহজন একেবাৰে মানে কেনে মানুহক কি কথা ক'ব লাগে বা তেওঁ ক'ব নলগা কথাটোৱে হয়তো ক'লে। আৰু বহু মানুহে বাৰু এই কথাটো একেবাৰে বেয়া বা বেলেগ ধৰণৰ দৃষ্টিভংগী আগত নাৰাখি নকয়, কিন্তু কথাটো হয় এনেই ওলাই যায় যে তোমালোকে কষ্ট কৰা বা পৰিশ্ৰম কৰা। কিন্তু মই এইটো কথা বাৰে বাৰে কৈছোঁ যে কষ্ট কৰা আৰু পৰিশ্ৰম কৰা মানুহখিনিক মানুহে বেয়া পায়। আপুনি যদি এটা চাকৰি কৰিছে, কষ্ট কৰিলে আপোনাক বেয়া পাব বেলেগে, কিয় কষ্ট কৰি আছে? আৰে আপোনাৰ কি নিড নাই? আপোনাৰ কি দৰকাৰ নাই কষ্ট কৰিবলৈকে? কষ্ট যদি কৰা নাই তেতিয়াহ'লে আপোনাৰ যদি শৰীৰৰ পৰা ঘাম ওলোৱা নাই তেতিয়াহ'লে কি হ'ব? আপোনাৰ বেলেগ বেলেগ বেমাৰ হৈ যাব। গৰমত এটাও খোজ কঢ়া নাই, 10টাও খোজ কঢ়া নাই, তেতিয়াহ'লে এইবোৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ কথা আপোনালোকৰ সন্মুখত মই শ্বেয়াৰ কৰিছোঁ। তাত কোনো ৰহণ সানিবলৈ কথা নাই। মই এনেকুৱা কথা আৰু ক'ম। আপোনালোকৰ এনেকুৱা অভিজ্ঞতা আছেনে নাই জনাব, আৰু মোৰ ভিডিঅ'টো পাই কেনে পালে জনাব। ভাগ্য বুলি কোনো কিবা যদি কথা আছে তাক নিশ্চয় সন্মান কৰিম, কিন্তু ভাগ্য বুলি কওঁতে মই ভাবোঁ কামটোৱে ভাগ্য। আপুনি যদি কাম কৰিব পাইছে, আপোনাৰ হাত দুখনে যদি কাম কৰি আছে, তেন্তে আপুনি ভাগ্যৱান। আপুনি যদি কৰ্ম কৰিবলগীয়া আপোনাৰ হাতত কৰ্ম আছে, তেন্তে আপুনি ভাগ্যৱান। মই সেইটোকে ক'ম।